অহা 3 দিনলৈ ৰাজ্যজুৰি প্ৰবল বৃষ্টিপাতৰ আগজাননী। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বৃষ্টিপাতৰ সম্ভাৱনা। বাংলাদেশৰ ওপৰত থকা গভীৰ নিম্নচাপৰ প্ৰভাৱ। উত্তৰ পূৰ্বাঞ্চলত নিম্নচাপৰ বাবে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। বৰ্ধাত অৱস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এই সতৰ্কতা। 3 জুনলৈ বিভিন্ন অঞ্চলত পাতলীয়া মজলীয়া বৰষুণৰ সম্ভাৱনা। বহু ঠাইত বিজুলী ঢেৰেকণীৰে বৰষুণৰ সম্ভাৱনা জাৰি। পশ্চিম অসম আৰু বৰাক উপত্যকা জিলাসমূহত ৰেড এলাৰ্ট। বৰষুণৰ সমান্তৰালভাৱে 40ৰ পৰা 50 কিলোমিটাৰ বেগত বতাহৰ সম্ভাৱনা। ৰাজ্যৰ 12খন জিলাত ৰেড এলাৰ্ট ঘোষণা। বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰীত ৰেড এলাৰ্ট। কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটাত সতৰ্কতা। ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰাতো ৰেড এলাৰ্ট জাৰি। প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ।